হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আহক আজি লৈ যাওঁ মই কৰা অকণমানি পাচলি বাগানখনলৈ। আৰু আজৰি সময়কণত মই কি কৰি কটাওঁ, কেনেদৰে কটাওঁ ভাবিলোঁ আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। আজি যিহেতু ফাগুনৰ 1 তাৰিখ আৰু আজি বাহিৰত ইমানেই বতাহ মাৰিছে নহয়, বাহিৰলৈ ওলাবই নোৱাৰি। আৰু এই ফাগুন মাহটো যে মোৰ অকণো ভাল নালাগে। আপোনালোকৰ বাৰু ভাল লাগেনে জনাবচোন কমেণ্টত। চুলি সৰে, চুলিৰ আগ ফাটে আৰু ছালৰো সমস্যা হয় এই ফাগুন মাহটোত। বাৰু যি কি নহওক, এয়া মই কেইজোপামান ফ্ৰেঞ্চবিন লগাইছিলোঁ আৰু প্ৰত্যেকজোপাতে কেইডালমানকৈ হ'লেও ফ্ৰেঞ্চবিন লাগিছে। ভাবিলোঁ ছিঙিও লৈ যাওঁ আৰু আপোনালোককো অকণমান দেখুৱাই দিওঁ। এইফালে মোৰ এয়া ফ্ৰেঞ্চবিনখিনি ছিঙা হৈ গ'ল আৰু আনফালে মই ফ্ৰেঞ্চবিনৰ কাষতে অলপ ধনিয়া সিঁচিছিলোঁ আৰু এয়া ধনিয়াখিনি খাব পৰা হৈছে আৰু এয়া মোৰ অকণমানি বিলাহীকেইটা ডাঙৰ হৈছে আৰু অলপ দিনৰ পাছতে খাব পৰা হ'ব আৰু। আনফালে আকৌ এয়া ৰঙা জিলমিল লগাইছিলোঁ। জিলমিলখিনি ইমান ধুনীয়াকৈ হৈছে। বগা জিলমিলটো আপোনালোক সকলোৱে খাইছে, কিন্তু ৰঙা জিলমিলটো খাইছেনে বাৰু কমেণ্ট কৰি জনাবচোন। জিলমিলখিনি বৰ ধুনীয়া হৈছে আৰু এই ৰঙা জিলমিলখিনি খায়ো বৰ ভাল লাগে। এইফালে মোৰ এয়া পাচলিখিনি ছিঙা হৈ গ'ল। আচলতে আমি ঘৰতে এনেকৈ কিবা এটা যেতিয়া কৰোঁ, সেই বস্তুটো ছিঙিও ভাল লাগে আৰু ছিঙি খায়ো ভাল লাগে, নহয় জানো। এইফালে মোৰ এয়া ৰঙা জিলমিল, বগা জিলমিল আৰু এয়া ধনিয়া আনিলোঁ আৰু মোৰ ইমানখিনি এয়া ফ্ৰেঞ্চবিন ওলালে। আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহিছোঁ, বাই বাই।